নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅলৈ আজিৰ ভিডিঅটোত আপোনালোকৰ বাবে CPWD ৰিক্ৰুটমেন্ট 2025 ৰ নটিফিকেশন লৈ আহি গৈছো আৰু ইয়াতে আপোনালোকৰ বাবে 8600টা পোষ্টৰ বাবে অনলাইন এপ্লাই চলি আছে যদি আপোনালোক ইন্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰিব পাৰিব এই ভিডিঅটোৰ মাজত আমি এই ৰিক্ৰুটমেন্টৰ বিষয়ে সকলোখিনি ডিটেইলছ আলোচনা কৰিছো যদি আপুনি এটা জবৰ বাবে ইন্টাৰেষ্টেড হয় তেনেহলে ভিডিঅটো শেষলৈকে চাই থাকি এই পোষ্টকেটাৰ বাবে আপুনিও এপ্লাই কৰিব পাৰিব যদি আমাৰ চেনেলটোলৈ আপুনি প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি এই চেনেলটোত এনে ধৰণৰ জব ইনফৰমেটিভ ভিডিঅ সমূহে আপলোড কৰো যদি আপুনি এটা জবৰ বাবে ইন্টাৰেষ্টেড হয় তেনেহলে আমাৰ চেনেলটোত সংযুক্ত হ'ব পাৰে আৰু প্ৰতিদিনে এনে ধৰণৰ ভিডিঅ সমূহৰ নটিফিকেশন পাই থাকিবৰ বাবে আপুনি চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব তেনেহলে আহক আজিৰ ভিডিঅটো আৰম্ভ কৰো CPWD Recruitment 2025 apply online for 8600 plus various posts or বাবে অনলাইন এপ্লাই চলি আছে আপুনি যদি ইন্টাৰেষ্টেড আৰু এলিজিবল হয় আপোনাৰ বাবে খুব এটা ভাল অপৰচুনিটি মুকলি হৈছে এই পোষ্টসমূহৰ বাবে আমি এটা ওভাৰভিউ চাই লওঁ হক ভেকেন্সি দিয়া হৈছে PWD 40 2025 অৰ্গেনাইজেচন নেম দিয়া হৈছে সেন্ট্ৰেল পাব্লিক ৱৰ্ক ডিপাৰ্টমেন্ট বা CPWD আৰু পোষ্ট নেম ইয়াতে বিভিন্ন ধৰণৰ বিভিন্ন পোষ্ট মুকলি হৈছে সুপাৰভাইজাৰ LDC ক্লাৰ্কৰ বাবে আৰু একাউন্টেন্ট অফিচাৰ এসিস্টেন্ট ড্ৰাইভাৰ স্টেনোগ্ৰাফাৰ মাল্টিটাস্কিং ষ্টাফ বা MTS ৰ এনে ধৰণৰ বিভিন্ন ধৰণৰ পোষ্ট মুকলি হৈছে আৰু টোটাল পোষ্টৰ সংখ্যা ইয়াতে দিয়া হৈছে 8500টা পোষ্ট আৰু এপ্লাই মোড হৈছে অনলাইন মোড আপোনালোকে অনলাইন মাধ্যমেৰে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিব পাৰিব আৰু হু কেন এপ্লাই কথা কোৱা হৈছে অল ইণ্ডিয়া মেল এণ্ড ফিমেল আপোনালোকে মেল হক ফিমেল হক সকলোৱে এপ্লাই কৰি ল'ব পাৰিব আৰু এই ৰিক্ৰুটমেন্টৰ বাবে আপোনালোকৰ স্যালাৰি ইয়াতে উল্লেখ কৰি দিয়া হৈছে 18500 ৰ পৰা আপোনালোকে 56100 পৰ্যন্ত স্যালাৰি লাভ কৰিব পাৰিব খুব এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে আৰু এজ লিমিট দিয়া হৈছে ইয়াতে মিনিমাম এজ 18 ইয়াৰ্স আৰু ম্যাক্সিমাম এজ 45 ইয়াৰ্স দিয়া হৈছে আৰু আপোনালোকে এই পোষ্টসমূহৰ বাবে এজ ৰিলেক্সেশন লাভ কৰিব পাৰিব যেখিনি OBC আৰু MOBC আছে তেওঁলোকৰ বাবে 3 বছৰকৈ ৰিলেক্সেশন দিয়া হ'ব আৰু যেখিনি SC ST আছে তেওঁলোকৰ বাবে 5 বছৰকৈ ৰিলেক্সেশন আৰু যেখিনি PWD ক্যান্ডিডেট আছে তেওঁলোকৰ বাবে 10 বছৰকৈ ৰিলেক্সেশন দিয়া হৈছে PWD খিনিয়ে 55 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব আৰু এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিবৰ বাবে আপোনালোকে এপ্লিকেশন ফিজ ইয়াতে দিব লাগিব আৰু যেখিনি জেনাৰেল আৰু OBC আছে তেওঁলোকৰ বাবে 100 টকাকৈ এপ্লিকেশন ফি ইয়াতে দিব লাগিব আৰু যেখিনি SC ST আৰু PWD ক্যান্ডিডেট আছে তেওঁলোকৰ বাবে কোনো ধৰণৰ ইয়াতে এপ্লিকেশন ফি নাই আৰু সিলেকশন প্ৰসেছৰ কথা ইয়াতে কোৱা হৈছে ৰিটেন এক্সাম ইন্টাৰভিউ ডকুমেন্ট ভেৰিফিকেশন একেটা প্ৰসেছৰে আপোনালোকৰ সিলেকশন প্ৰসেছটো হ'ব প্ৰথমতে ৰিটেন এক্সাম হ'ব তাৰ পিছতে ইন্টাৰভিউ তাৰ পিছতে ডকুমেন্ট ভেৰিফিকেশনৰ যোগেদি আপোনালোকৰ সিলেকশন প্ৰসেছটো হ'ব আৰু এডুকেশনাল কোৱালিফিকেশনৰ কথা ইয়াত কোৱা হৈছে আপোনালোক 10 12 আৰু গ্ৰেজুৱেট সকলোৱে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিব পাৰিব আপোনালোকে মিনিমাম 10 পাছ কৰিলে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰি ল'ব পাৰিব আৰু ইম্পৰ্টেন্ট ডকুমেন্টছৰ কথা কোৱা হৈছে পাছপোৰ্ট সাইজ ফটোগ্ৰাফ সিগনেচাৰ ID proof এডুকেশন সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট এজ proof এইকেইটা ডকুমেন্টছ হলে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব যদি আপোনালোক জেনাৰেল ক্যান্ডিডেট নহয় তেনেহলে আপোনালোকক এখন কাষ্ট সাৰ্টিফিকেটও প্ৰয়োজন হ'ব এইকেইটা ডকুমেন্টছ হলে আপোনালোকে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰি ল'ব পাৰিব যদি আপুনি ইন্টাৰেষ্টেড আৰু এলিজিবল হয় তেনেহলে অফিচিয়েল ৱেবছাইটত গৈ এই পোষ্টসমূহৰ বাবে এপ্লাই কৰি ল'ব পাৰিব মিনিমাম আপোনালোকে 10 পাছ কৰিলে এপ্লাই কৰি ল'ব পাৰিব আপোনালোকৰ বাবে খুব এটা ভাল আৰু ডাঙৰ অপৰচুনিটি আহি পৰিছে যদি আপোনালোক এটা জবৰ বাবে ইন্টাৰেষ্টেড হয় তেনেহলে সকলোৱে এপ্লাই কৰি ল'ব পাৰিব আজিৰ ভিডিঅটো ইমানে আছিল যদি ভিডিঅটো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅটো শেষৰলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ